নমস্কাৰ, ষ্টুডিঅ'ত মই ৰূপম কলিতা। এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ। এনেকুৱা খবৰসমূহ আপুনি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। দিবলৈ প্ৰথমটো খবৰ, ৰাজ্যজুৰি মুষলধাৰ বৰষুণ আৰু এই বৰষুণৰ বাবে এতিয়া বিশেষকৈ গুৱাহাটী মহানগৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আৰু এতিয়া মহানগৰবাসী ভুলতো যদি আপোনাৰ জৰুৰী কাম নাই বা নাথাকে, তেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব, কিয়নো এতিয়া মহানগৰবাসীৰ অলিয়ে গলিয়ে এতিয়া এককাল পানী আৰু বকাব লগা হৈছে এতিয়া মহানগৰবাসী। আৰু প্ৰতিটো বাৰিষাতে মহানগৰত দুৰ্দশা দেখিবলৈ পোৱা যায়। আৰু ঠিক একেদৰে এইবাৰো দুৰ্দশাৰ সৃষ্টি হৈছে মহানগৰবাসী। এতিয়া মহাসাগৰলৈ ৰূপান্তৰিত হৈছে গুৱাহাটী মহানগৰ। বাতৰিটোলৈ মন কৰিব, এতিয়া ভুলতো ৰাজপথলৈ নলাব মহানগৰবাসী। গুৱাহাটীত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে বানপানী আৰু মহানগৰীত উভতি বৈছে এতিয়া ভৰলু নৈৰ পানী। আৰু মহানগৰীত এতিয়া উভতি বৈছে ভৰলু আৰু এতিয়া চৌদিশে লাগিছে হাহাকাৰ। এবুকু পৰ্যন্ত পানীত এতিয়া আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী আৰু যোৰাবাটৰ উৰণ সেতুত আবদ্ধ হৈছে আজি শ শ যান বাহন। উজনি নামনি সংযোগ বিচ্ছিন্ন হৈ পৰিছে আজিৰ দিনটো। এতিয়া এই মুহূৰ্তত যোৰাবাট হৈ গুৱাহাটীলৈ অহা পৰিকল্পনা পৰিত্যাগ কৰক। পৰৱৰ্তী খবৰ জনাই আছোঁ ৰাজ্যবাসীলৈ এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো এতিয়া বিপদত পৰিছে ৰাজ্য চৰকাৰ আৰু সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া এনকাউণ্টাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে। এটা ডাঙৰ খবৰ নিউজ প্লাছ অসমৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। এতিয়া বিপদত পৰিব পাৰে ৰাজ্য চৰকাৰ। উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা ৰাজ্য চৰকাৰক লৈ আমি লৈ আহিছোঁ সবিশেষ। বাতৰিটোলৈ মন কৰিব, উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে এতিয়া ৰাজ্য চৰকাৰ আৰু 2022 চনত ৰাজ্যত সংঘটিত এনকাউণ্টাৰ সন্দৰ্ভত এতিয়া চলিব তদন্ত। অসমত সংঘটিত হোৱা এনকাউণ্টাৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ এতিয়া ন্যায়ালয়ৰ আৰু অসম মানৱ অধিকাৰ আয়োগক দিছে এই গুৰুতৰ নিৰ্দেশ। এতিয়া PUCL গোচৰত উচ্চতম ন্যায়ালয়ে এনকাউণ্টাৰৰ তদন্তৰ সৈতে জড়িত নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ আৰু চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ এতিয়া PILৰ অধীনত চলিব শুনানি। আৰু জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ যুক্তি, ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনাক অসম চৰকাৰে আওকাণ কৰিছে। আৰু ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ MK সিঙে কয়, এই অভিযোগৰ ভিত্তিত তদন্তৰ প্ৰয়োজন। এই গোচৰটো অসম আৰক্ষীও এনকাউণ্টাৰৰ সৈতে জড়িত আছে। যদি চৰকাৰী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, তেন্তে সেয়া ক্ষমা কৰিব নোৱাৰে। আৰু এতিয়া দিবলৈ ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। এবাৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিলে। এতিয়া সাৱধান হওক ৰাজ্যবাসী, কিয়নো ৰাজ্যত এতিয়া ভয়াৱহ বান পৰিস্থিতি হ'বলৈ গৈ আছে। 5খনকৈ গেট খুলি দিলে এইবাৰ জলবিদ্যুৎ প্ৰকল্প, অৰ্থাৎ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই গেট খুলি দিলে 5খন। আৰু এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীলৈ এক বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এবাৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই 5খনকৈ চুইচ গেট খুলি দিলে আৰু গেট খুলি দিয়াৰ লগে লগেই ভয়াৱহ বান পৰিস্থিতি হ'ল। এতিয়া বৈঠালাংশ আৰক্ষীৰ ৰাজ্যলৈ সতৰ্কবাণী আৰু মাইক যোগে ৰাইজক সতৰ্ক হোৱাৰ আহ্বান জনাইছে। আৰু এতিয়া ঘৰৰ পৰা বাহিৰ নলাব ৰাজ্যবাসী। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু হেল্পলাইন নম্বৰটো হৈছে 6026901299। আৰু এতিয়া যিকোনো পৰিস্থিতিত যোগাযোগ। পৰৱৰ্তী খবৰ, এবাৰ অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বাতৰিটোলৈ মন কৰিব, প্ৰতিগৰাকী মহিলাই এবাৰ নতুনকৈ 37 লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয় 3.0ৰ ধন। কিন্তু এই ধন লাভৰ বাবে কিদৰে কৰিব আপুনি আবেদন, আমি জনাই আছোঁ সবিশেষ এই মুহূৰ্তত। আৰু এতিয়া জনাই আছোঁ ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে এক ডাঙৰ খবৰ, কিয়নো অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আৰু নতুনকৈ 3.0ত অন্তৰ্ভুক্ত হ'ব ৰাজ্যৰ 37 লাখ হিতাধিকাৰীৰ নাম। কিন্তু কোন কোন মহিলাই নতুনকৈ কৰিব পাৰিব ইয়াৰ বাবে আবেদন, এটি প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা
এক নম্বৰতে বিধৱা অবিবাহিতা বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। দ্বিতীয়তে তৃতীয় লিংগৰ ব্যক্তি বা দিব্যাংগ অধিকাৰ আইন 2016 অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। 3 নম্বৰতে চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই। আৰু 4 নম্বৰতে পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন যদি বৃদ্ধ বা দিব্যাংগ হয় তেনেহ'লে কৰিব পাৰিব আবেদন। আৰু 5 নম্বৰতে আশ্ৰয়হীন পৰিয়ালৰ মহিলাইও লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা। আৰু 6 নম্বৰতে শিক্ষাবৃত্তিত নিয়োজিত মহিলাইও লাভ কৰিব সুবিধা। ইয়াৰ পিছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। এতিয়া শীঘ্ৰেই সাজু কৰক নথি পত্ৰ। আৰু আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড। আৰু ইয়াৰ বাবে আপোনাক লাগিব ৰঙীন ফটো, বেংক একাউণ্ট। আমি বাতৰিটো জনাই আছোঁ প্ৰতিগৰাকী মহিলালৈ। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন। আৰু আবেদন কৰিলেই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ ধন। নতুনকৈ অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰীৰ নাম। দিব লৈছোঁ পৰৱৰ্তী খবৰ। এবাৰ খিলঞ্জীয়া লোকক চৰকাৰে প্ৰদান কৰিব আগ্নেয়াস্ত্ৰ লাইচেন্স। আৰু মাৰণাস্ত্ৰ লাইচেন্সৰ বাবে এতিয়া কোনে কোনে কৰিব পাৰিব আবেদন বা এই লাইচেন্স পাবলৈ হ'লে কি কি অৰ্হতা লাগিব আপোনাক জনাই আছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব। মাৰণাস্ত্ৰ লাইচেন্সৰ বাবে এতিয়া কোনে কোনে কৰিব পাৰিব আবেদন। লাইচেন্স পাবলৈ লাগিব এতিয়া কি কি অৰ্হতা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অৰ্হতা সম্পৰ্কে প্ৰকাশ কৰিলে তথ্য। এতিয়া অসমৰ খিলঞ্জীয়া মূল আদিবাসীসকলে কৰিব পাৰিব এই মাৰণাস্ত্ৰৰ বাবে আবেদন। এতিয়া অসমৰ খিলঞ্জীয়া লগতে মূল আদিবাসী লোকসকলে কৰিব পাৰিব আবেদন। লাইচেন্সৰ বাবে লাগিব এতিয়া ভাৰতীয় নাগৰিকৰ বৈধ প্ৰমাণ পত্ৰ। বাতৰিটোলৈ মন কৰিব। আৰু এতিয়া ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকিৰ ভুক্তভোগী লোক হ'ব লাগিব। স্পৰ্শকাতৰ বা দুৰ্গম এলেকাত বসবাস কৰা লোক হ'ব লাগিব ইয়াৰ বাবে। আৰু অৰ্হতাসমূহ আৰক্ষী আৰু চোৰাংচোৱাই কৰিব মূল্যায়ন। আৰু ভাবুকিৰ সত্যতাও মূল্যায়ন কৰিব এই চোৰাংচোৱাই। এতিয়া আৰক্ষী অধীক্ষকৰ অনুমোদন হ'ব বাধ্যতামূলক। আৰু ভাবুকিৰে সত্যতাও মূল্যায়ন কৰিব চোৰাংচোৱাই। সুৰক্ষা গোটৰ সৈতে জিলা দণ্ডাধীশে কৰিব পৰ্যবেক্ষণ। আৰু অস্ত্ৰ আইন 1959 আৰু বিধি 2016 অধীনত হ'ব অনুমোদন। আৰু অপব্যৱহাৰ কৰিলে এতিয়া অনুজ্ঞাপত্ৰ হ'ব বাতিল। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ অপব্যৱহাৰ কৰিলেই অনুজ্ঞাপত্ৰ হ'ব বাতিল আৰু লোৱা হ'ব আইনী ব্যৱস্থা।